Hello buddies, welcome to our vlogs. তো আমি বহুত দিন ব্লগ দিব পৰা নাই কাৰণ আমাৰ এক্সামৰ লগতে আমি এটা হেৰিয়ৰ আমাৰ ডিজিজ হৈছিলে আইডিজিজ হৈছিলে মানে আমাৰ পিজি চবৰে হৈছিলে আৰু আমাৰো হৈছিলে গতিকে মানে চকুটো মানে ৰঙা ৰঙা হৈ যায় তাৰপিছত ইয়াত মানে ওখ হৈ যায় এইটো চাইডটো তাৰপৰা এইটো ডিজিজটো হৈছিলে তাৰপিছত আমি ডিজিজটো তেনেকৈ হ'ল আৰু আমি মানে ভাল পোৱা নাছিলোঁ এতিয়া ভাল পাইছোঁ গতিকে এতিয়াৰ পৰা ব্লগ দিবলৈ আৰম্ভ কৰিম আৰু এইটো আমাৰ ছেকেণ্ড ব্লগ হয় আৰু ৰিতম কিবা এটা কওঁ তো আজি আমি ব্লগটোত আমাৰ পি জিৰ ফালৰ পৰা আমাৰ এতিয়া ক্ৰিকেট খেলিবলৈ নিয়া হ'ব সেইবাবে আজি ছাৰহঁতো আমাৰ আহিব প্ৰিন্সিপাল ছাৰ আহিব আমাৰ প্ৰেচিডেণ্ট ছাৰ আহিব সেইবাবে আমি আজি ক্ৰিকেট খেলিব যাওঁ মানে ছাৰহঁতে আমাক মাতিছে খেলিবলৈ ছাৰহঁতৰ লগত খেলাব মানে ছাৰহঁতৰ লগত খেলিম ভাল লাগিব খেলি আপোনালোকক দেখুৱাম আৰু আমাৰ ছাৰহঁত মানে বহুত ফ্ৰেণ্ডলি হয় গতিকে ৰিতম কওক তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক গাইজ এতিয়া আমি গৈ আছোঁ আমাৰ ৰাস্তাত আছোঁ আমি কমাৰ্চ কলেজৰ ফিল্ডত অলপ চলপ এয়া ভলীবল ক্ৰিকেট চব হ'ব ৰোৱাত হাইতা এইটো ভিউ চক ঢকুৱাখানাৰ ৰাস্তা আমি মানে ৰাস্তাত আছোঁ এতিয়া ভিউটো দেখুৱাই দিয়া ৰিটাৰ্ণ ৰাস্তাত আছোঁ আমি এতিয়া মানে লগৰকেইটালৈ ৰৈ আছোঁ এইকেইটা লগৰকেইটা আহিছে লগৰকেইটা জুম কৰা আকৌ এইকেইটাক মানে খেল আৰম্ভ হৈ আছে তাৰপৰা বলিং হ'ল আমাৰ বলিঙত আমি কিমান টাৰ্গেট দিলোঁ 30 কিমান 38 টাৰ্গেট তাৰপৰা বেটিং হৈ আছে তাৰপিছত চাওঁ কিমান কৰিব পাৰে প্ৰিন্সিপাল ছাৰে আজি ভাল খেলিলে প্ৰিন্সিপাল ছাৰে কিমান ল'লে 2টা নে 3টা উইকেট লৈছে তাৰপৰা আৰু আমাৰ যিজন প্ৰেচিডেণ্ট হয় মানে স্বপ্ন ছাৰে এটা উইকেট লৈছে দুজনে ভাল বলিঙে কৰিছে এতিয়া চাওঁ যিকোনো খেলখন সঞ্জীৱ দা কোনে বা বলকেইটা খাই আছে আৰু তাৰপৰা এতিয়া আমাৰ সঞ্জীৱ দাস ষ্ট্ৰাইকত গ'ল বল খাই আছে উপায় নাই কি হ'ব জানো আমাৰ প্ৰিন্সিপাল ছাৰে জিকাব আৰু আমাক ছাৰে জিকোৱা বাউন্সাৰ দি আছে বাউন্সাৰ দিছে গাইজ আমি খেলি মেলি আহিলোঁগৈ তাৰপৰা জিকিম বুলি ভাবিছিলোঁ কিন্তু হাৰি থাকিলোঁ মানে কি হ'ল বলিংটো আমাৰ ঠিকে আছিলে কিন্তু মানে লাষ্টত আমাৰ প্লেয়াৰ মানে বেটছমেন ভাল নাছিলে মানে বেটছমেন নায়েই আৰু আমিতো চান্সেই নাপালোঁ সেইটো বেলেগ কথা কিন্তু মানে আমাৰ মানে খেলাৰ ভিতৰত স্বপ্ন ছাৰ আৰু প্ৰিন্সিপাল ছাৰ ভাল খেলে কিন্তু মানে ছাৰহঁতে বেট ধৰিবলৈ নাপালে স্বপ্ন ছাৰ গৈছিলে কিন্তু মানে ইমান এটা ভাল নেখেলিলে আৰু মানে প্ৰিন্সিপাল ছাৰ ভাল খেলে আৰু প্ৰিন্সিপাল ছাৰ মানে ষ্ট্ৰাইকত যাব নাপালে ষ্ট্ৰাইক মানে বেট চুবই নাপালে গতিকে সেইকাৰণে আমি হাৰিলোঁগৈ কথা ইমানেই তাৰপৰা সেইকাৰণে আমি এতিয়া লাহেকৈ ঘৰলৈ আহি আছোঁ আৰু মানে পি জিলে চ' গাইজ আমি ৰুম পালোহি হাৰিলোঁ বুলি আপোনালোকক ক'লোৱে আমাৰ আজি অৱস্থাটো কি হ'ল তাৰপিছত আমি যে ইমানেই মানে ভিডিঅ' দিব পৰা নাছিলোঁ এইটো কথা কৈছোঁ মানে আমাৰ ডিজিজ হৈছিলে আইডিজিজ হৈছিলে আৰু আইডিজিজ মানে এইটো ভাইৰেল হৈছিলে মানে চবৰে হৈছিলে ফাৰ্ষ্টত আমাৰ পি জিৰ মানে এজনৰ হ'ল তাৰপৰা ইজনৰ পৰা সিজনলৈ বিয়পিলে আৰু আমি কণ্টেণ্ট মানে দিম বুলি ভাবিছিলোঁ দেৱালী কণ্টেণ্ট লক্ষী পূজা নাই কাতি বিহু কণ্টেণ্ট আমি দিম বুলি ভাবিছিলোঁ কিন্তু হেৰি হ'ল মানে ঢকুৱাখানাত আছোঁ ইয়াত ইমান মানে ভালকৈ নাপাতে আমি দুটা আচলতে মাজুলীৰ হয় দেই আপোনালোকক কৈছোঁ আমি এতিয়া মাজুলীৰ হয় ঢকুৱাখানাত মানে বাল্মিকীত পঢ়ি আছোঁ সেইকাৰণে আমি বাল্মিকী পিজিত আছোঁ কাতি বিহুত কণ্টেণ্ট নিদিলোৱে মানে দিব নহ'লে আৰু দেৱালীত দিম বুলি ভাবিছিলোঁ কিন্তু দেৱালীত হেৰি হ'ল আমাৰ মানে ডিজিজ হ'ল আৰু দেৱালীত বৰষুণেই দি থাকিলে গতিকে কিনো কণ্টেণ্ট দিম গতিকে এইটো আমাৰ এটা শ্বৰ্ট ব্লগ আছিলে মানে এনেই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণে এইটো দিলোঁ আৰু আশা কৰোঁ আপোনালোকে এইটো ভাল লাগিব আপোনালোকৰ ভাল লাগিব আৰু গতিকে আজিলৈ ইমানেই ব্লগটো এতিয়া এণ্ড কৰোঁ বাই ষ্টে ছেফ বাই